এইবাৰ আহোঁ মাদানীৰ কথাত। মাদানী এটা সৰু পৰিচয় মই দি দিওঁ, যিসকলে নাজানে তেওঁলোকৰ বাবে। মাদানী হৈছে তেনে এটা গৰ্বিত পৰিয়ালৰ সন্তান, যিটো পৰিয়ালৰ পূৰ্বপুৰুষে ভাৰতবৰ্ষক স্বাধীন কৰিবৰ বাবে 20 বছৰতকৈও বেছি সময় কাৰাবৰণ কৰিবলগীয়া হৈছিলে। মাদানী সেই পৰিয়ালৰ সন্তান, যিটো পৰিয়ালৰ পূৰ্বপুৰুষৰ নামত ভাৰত চৰকাৰে তেওঁলোকৰ সন্মানাৰ্থে ডাক টিকট উন্মোচন কৰি থৈছে। আজি যিসকলে মাদানী বিৰোধী সমালোচনা কৰিছে, মাদানীক বাংলাদেশলৈ পঠোৱাৰ সমালোচনা কৰিছে, মাদানীক ৰাষ্ট্ৰদ্ৰোহী বুলি কৈছে, সেইসকলৰ মূৰত আচলতে জ্ঞানৰ অভাৱ হৈছে বাবেই তেওঁলোকে ইতিহাস বিকৃত কৰিব বিচাৰিছে। কিছুমানে আইনৰ ঊৰ্ধত গৈ কৈছে যে মাদানীয়ে হেনো প্ৰতিটো কাম কাজ ৰাষ্ট্ৰবিৰোধী ধৰণে কৰিছে। মই তেওঁলোকক প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছোঁ যে মাদানীৰ কোনবিলাক কাম ৰাষ্ট্ৰবিৰোধী তেওঁলোকে অকণমান আঙুলিয়াই দিলে আমি ভাল পাম। মই মাদানী এগৰাকী মুছলমান হোৱা বাবে, ময়ো এগৰাকী মুছলমান হোৱা বাবে মইতো গৰ্ববোধ কৰিছোঁ যে মাদানীয়ে যিবোৰ কথা কৈছে সেইবোৰ সত্য কথা। মাদানীৰ কথাত মই সমৰ্থন জনাইছোঁ, মাদানীক মই চেল্যুট জনাইছোঁ।